কেতিয়াবা এনেকুৱা হয়নে, ধৰক আপুনি কিবা বিপদত পৰিছে, নাইবা কিবা সমস্যা হৈছে আৰু আপোনাৰ চৌপাশৰ চিনাকি মানুহবোৰ ক্ৰমান্বয়ে অচিনাকি হৈ পৰিছে। এটা ভয় লগা অকলশৰীয়াই আপোনাক গোটে গিলিবলৈ লওঁতে এনেকুৱা কোনোবা আহি আপোনাৰ ওচৰত থিয় দিছে যাক আপুনি একেবাৰে আশা কৰা নাছিল। তেওঁৰ লগত আপোনাৰ কথাও পতা নহয়, কিন্তু আপোনাৰ সকলো খবৰ লৈ থাকে তেওঁ। আপোনাৰ অজানিতে আৰু বিপদৰ সময়ত ক'ৰ পৰা জানো আহি ঢাল হৈ থিয় দিয়ে। আপুনি আচৰিত হয়, বিশ্বাস নহয়, কিন্তু তেওঁ যে বেলিটোৰ দৰে সঁচা। সেই তেওঁবোৰে আমি নজনাকৈ আমাৰ জীৱনটো ভৰাই ৰাখে। মোৰো হৈছে, চিনাকি মুখৰ অচিনাকি চেহেৰাই হতবাক কৰাৰ সময়তে তেওঁ আহে। এনেদৰে হাতখনত খামুচি ধৰে যেন গোটেই পৃথিৱী তুষ্ট যেন হৈ পৰে। নাই, তেওঁক কোনোদিনেই ধন্যবাদ দিব পৰা নাই, নাইবা তেওঁৰ সৈতে কেতিয়াও ভগায়ো লোৱা নাই নিসংগ ৰাতি উদাসীন গল্প। দিনটোৰ শেষত তেওঁক কেতিয়াও নুসুধে ভালে আছেনে বুলি, মাত্ৰ শীতৰ কুঁৱলী ফালি অহা ফেউজালিৰ দৰে আহে তেওঁ। নাই, কেতিয়াও নিদিয়ে তেওঁ প্ৰতিশ্ৰুতিৰ অখণ্ড পাহাৰ। কিন্তু মইতো জানো তেওঁ আছে, তেওঁ আছিল আৰু তেওঁ থাকিব।